অভয়াপুৰীত চলিছে ভূমাফিয়াৰ দপদপনি। অবৈধভাৱে মাটি খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায়। কুম্ভকৰ্ণৰ নিদ্ৰাত অভয়াপুৰী বন বিভাগ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নিউ পিৰাধৰা কুশবাৰী সন্তোষপুৰ লতিবাৰী বৰজনা আদিকে ধৰি কেইবাখনো ট্ৰেক্টৰেৰে অবৈধভাৱে মাটি খনন কৰিছে একাংশ দুষ্ট চক্ৰই। ৰাজ্য চৰকাৰে গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও অবৈধভাৱে মাটি কটা বন্ধ কৰিব পৰা নাই জিলা প্ৰশাসনে। এইদৰে নদীত দিনে নিশাই কেইবাখনো ট্ৰেক্টৰেৰে মাটি খনন কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। অভয়াপুৰী নদীসমূহত অবৈধভাৱে মাটি খনন কাৰ্যই ৰাইজৰ মাজত এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে। বন বিভাগ অবৈধ খনন কাৰ্যত জড়িত থকাৰো অভিযোগ উঠিছে। বাৰিষা কালত হোৱা বানপানীৰ সময়ত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে কৃষি প্ৰধান অঞ্চলটিত। অবৈধ খনন কাৰ্য ৰোধ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ নিউ পিৰাধৰা গাঁৱত অবৈধভাৱে মাটি খনন কৰে। আমাৰ অভয়াপুৰী ফৰেষ্টাৰ অফিচৰ হিতাত কমপ্লেইন কৰি থাকোঁ, তথাপিও নাহে। আহিলেও হিতা পইচাখিনি লৈ হেনা চাৰি দি থাকে। তাৰপাছত আমাৰ গাঁৱৰ ৰাইজৰ মানুহবিলাক একত্ৰিত হৈ বন্ধ কৰি দিয়াৰ পাছতো তথাপিও গুচি যায়, ফিৰ ৰিটাৰ্ণ আহি কাটি থাকে। আমি মানা কৰাতে আমাক গালাগালি পাৰে, মাৰবা খোজে, বেলচা লৈ আহে। এতিয়া আমাৰ অভয়াপুৰী গাঁওবাসীৰ নিউ পিৰাধৰা গাঁৱৰ যিখিনি মানুহ আছে এতিয়া বাৰম্বাৰ মানা কৰাৰ পাছতো এতিয়া ৰিটাৰ্ণ আহি কাটবা খোজে। আজিও আহিছে কাটবা খোজে, JCB লৈ আহিছিল, ট্ৰেক্টৰ লৈ আহিছিল কাটাৰ কাৰণে। আমি বাধা দিছোঁ, তাৰ কাৰণে কাজিয়া হৈ আছে। এতিয়া আমাৰ অভয়াপুৰী ফৰেষ্টাৰ অফিচৰ এতিয়া হিচাপ কৰিব লাগে। আমাৰ যিখিনি অঞ্চলত সেনেকুৱা অবৈধভাৱে মাটি কাটি আছে এতিয়া বন্ধ কৰিব লাগে। এতিয়া আমাৰ অসম চৰকাৰৰ বাবে অনুৰোধ যে এতিয়া যাতে বন্ধ কৰি দি থাকে। আমাৰ অভয়াপুৰী বন বিভাগক ফোন কৰিলে আৰু নাহে। JCB আৰু ট্ৰেক্টৰ এতিয়া আগটাই সেনা ফোন কৰিছোঁ, তাই কয় যে মোৰ এতিয়া নহয়, এতিয়া মোৰ ভাগত নপৰে, এতিয়া পইচা লৈ থাকে। আৰু যিখিনি মাটি আছে এতিয়া বিক্ৰী কৰে দিনে ৰাতিতে অবৈধভাৱে। এতিয়া বন্ধ কৰিব লাগে। আমাৰ ফৰেষ্টাৰ অফিচক ফোন কৰাৰ বাৰম্বাৰ সত্ত্বেও নাহে। কালিও ফোন কৰিছিলোঁ যে ছাৰ এতিয়া আমি ট্ৰেক্টৰ JCB আগটাই ৰাখছোঁ, আপুনি আহি লৈ যাওক। এতিয়া কয় মোৰ ভাগত নপৰে। এতিয়া অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানৰ ৰিপৰ্ট, BMC নিউজ।